এইফালে মই ওলাই গ'লো থান এখনলৈ যাবলৈ আৰু থানখনৰ নাম হৈছে কেঁচাইখাতি থান লখিমপুৰৰ পহুমৰাত আছে আৰু মই আগতে এবাৰ গৈছিলোঁ যিহেতু আকৌ এবাৰ যাম বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো দেখাওঁ বলক গৈ থাকোঁ আৰু এইফালে আমি থান পাই গ'লোহি মোৰ লগত আহিছে বা এইবাৰ ফাৰ্ষ্ট টাইম আহিছে আৰু এয়া দেখিছেনে কেঁচাইখাতি থান আৰু আহি মনটো ইমান বেছি ভাল লাগে ইয়াত আৰু যোনসকলে লখিমপুৰৰ পৰা চাই আছে আপোনালোকে যদি অহা নাই এবাৰ আহিব বহুত বেছি ভাল লাগিব আৰু এই থানখন লখিমপুৰ পহুমৰাৰ ৰঙানদী পাৰত অৱস্থিত অলপ সোমাব লাগে সেইকাৰণে ভালকৈ বনোৱা হোৱা নাই চাগে আৰু বনালে বহুত বেছি ভাল হৈ পৰিব আৰু এয়া দেখিছেনে মানুহ আছিলে আমি যাওঁতে আৰু আপোনালোকে যদি আহি ইয়াত খানা খাওঁ বুলি ভাবে তেতিয়া খানা খাবও পাৰিব আৰু পূজা বিহু এনেকুৱা টাইমত বহুত বেছি ভিৰ হয় আৰু এয়া দেখিছেনে এইপিনে জৰি গছৰ তলতে আপোনাৰ বলি দিয়া হয় ভালে আমি চাকি দি কমপ্লিট হ'ল মইতো আগতে আহিছোঁ বা এবাৰ প্ৰথম টাইম কেনেকুৱা লাগিলে প্ৰথম টাইম বহুত ভাল লাগিলে মনটো মানে বহুত শান্তি লাগে তো এয়া